আজিচোন আন্টিয়ে মোৰ ফোনটো ৰিচিভ কৰা নাই, এবাৰ কলো কৰা নাই। মই এবাৰ মাৰোচোন। ৰিং বাজি শেষ হৈ গৈছে, তথাপিও ৰিচিভ নকৰিলে। আকৌ মাৰো তালৈ, যা। কি হ'ল? অথনিৰ পৰা তোমালৈ ফোন কৰি আছো, তুমি যে মোৰ ফোনটো ৰিচিভ কৰা নাই। সেইটো কথাত বেয়া পাই আছা। সেইটো কিবা বেয়া পাবলগীয়া কথা নেকি? তুমি কিবা মোক তেনেকে কোৱাৰ কাৰণেহে মই বেয়া পাইছিলো। তুমিনো সেইটোতে বেয়া পাই থাকিব লাগে নি? ঐ, হ'ব দিয়া হ'ব দিয়া, মা আহিছে, মই অলপ পাছত পাতিম হা। হেৰি, শুনিছে নাই? এই আপুনি মন কৰিছেনে? এই আমাৰ যে ছোৱালীজনীয়ে অনবৰতে মোবাইলটোকে পিটিকি থাকে। আপুনি কিবা মন কৰিছেনে বাৰু? ক'ত মন কৰিব আপুনি? মোবাইলটো, বাতৰিখন আৰু টিভিটো সন্মুখৰ পৰা কেতিয়াবা আঁতৰি আহিলেহে এইবিলাক মন কৰিব। মোৰ যে এই বাপেক জীয়েকৰ নাটকবিলাক চাই একদম আমনি লাগিছে। কিবা লাগি গৈছে মানে। এই বাপেকৰতো একো কামেই নাই, ময়ে কিবা এটা কৰিব লাগিব। আজি তাইক মই ধৰা পেলাইহে এৰিছো। তাইনো কাৰ লগত ইমানকে কথা পাতে? পঢ়া শুনা মন নাই, ভাত খাবলৈ চিঞৰি থাকিলেও আহিবলৈ মন নকৰে। ৰ'বা গৈছোকে চিঞৰি থাকিব অকল। আহি দেখিবি অকল মোবাইলটোকে চাই দিব, দাঁতকেইটা নিকটাই। কি হ'ল? তহঁতি মায়ে জীয়েৰ সদায় কি লাগি থাকো? তাই এতিয়া ডাঙৰ হ'ল নহয়, তইনো তাই পাছত ইমান কিয় লাগি থাকো? যি কৰ কৰি থাকে যা তহঁতি মায়ে জীয়ে। মোক যে এইবিলাক মাজত নভৰাবি দেই, মোক বাপৰি চাব দে। বেটি, মা, কোৱা, কি কৰি আছ ন? নাই, মোবাইলটো এনেই চাই আছে। মোৰ ছোৱালীজনী ইমান ডাঙৰ হ'ল। সঁচাকৈ তই পটককৈ ডাঙৰ হৈ গলি অ'। হেৰি নহয়, তই মোক আকৌ তোৰ মাৰ লগতে ভাবি থাকো নি? অকল মা বুলিয়ে ভাবি নাথাকিবি দেই, মোক তোৰ লগৰ ছোৱালীগতো ভাবিবি আকৌ। তোৰ কিবা প্ৰব্লেম হ'লে, কিবা মনত খেলি মেলি লাগিলে মোৰ লগত শ্বেয়াৰ কৰিবি আকৌ দেই। মই তোৰ লগৰ ছোৱালীগতে ভাবি ল'বি। মোৰ ছোৱালীজনী সঁচাকৈ কৈছানে মা? তুমি ইমান ভাল মা। মই জানা, কলেজত যে আদি নামৰ ল'ৰা এটা ভাল পাওঁ। সিও মোক ভাল পায়। মই ক'বলৈ ভয় লাগে তুমি মোক মাৰিবা বুলি। সেইটো কথা ন? তোক মই কথা এষাৰ উলিয়াবলৈহে। তোৰ সেইবোৰ চলি আছে। মা তেনেকৈ কিয় কৰিছা? নেমাৰিবা আকৌ। মাৰিলে লগৰ ছোৱালীহঁতে ভাবিবলৈ ক'লে আকৌ মাৰিলে।